So hey guys, welcome back to my YouTube channel, Be All In One. So guys, জৱাহৰ নৱোদয় বিদ্যালয় মানে দৰঙত আমাৰ বিদ্যালয় এইখন ইয়াতে NCCৰ কিবা এটা কেম্প হৈছিলে যোৱা 3 দিন ধৰি। তো কালিলৈ তেওঁলোক যাবগৈ NCCৰ মানুহবিলাক। তো আজি ৰাতিলৈকে এখন মানে সিহঁতে প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছে আমাৰ স্কুলত, যিখনৰ মানে দুটামান ভিডিঅ' ক্লিপ মই কালেক্ট কৰিছোঁ আৰু সেই ক্লিপখিনি আপোনালোকক দেখুৱাম। বহুত ধুনীয়া ধুনীয়া নৃত্য তেওঁলোকে মানে ডান্স কৰিছে আৰু বহুতো ধুনীয়া ধুনীয়া প্ৰগ্ৰাম আছে। তো ভিডিঅ'টি শেষলৈকে চাই থাকক। যদিহে ভিডিঅ'টি চাই কিবা অলপ হ'লেও আনন্দ উপভোগ কৰে আপোনালোকে, তেতিয়াহ'লে প্লিজ ভিডিঅ'টি এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ মুঠি নাহে পাৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ এনেকুৱা আহিবলগীয়া ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ আপোনালোকে পায় সকলোতকৈ প্ৰথমে। তো ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু আপোনালোকে নিশ্চয় জানে যে জৱাহৰ নৱোদয় বিদ্যালয়ত কিছুমান নিয়ম কানুন আছে ইয়াতে চলিবলৈ হ'লে। তো নিয়ম মতে আমাৰ ইয়াতে এনেদৰে কেমেৰা এলাউ নাই কেম্পাছৰ ভিতৰত। তো আমি হাউচ মাষ্টাৰৰ পৰা মানে টিচাৰৰ পৰা পাৰ্মিশ্যন লৈ কিনেহে এই ভিডিঅ'টো বনোৱা হৈছে, যাতে কোনোৱে ইয়াক ভুল ভাবি নলয় বা চিৰিয়াছলি নলয়। তো ভিডিঅ'টি ভালদৰে উপভোগ কৰিব। ধন্যবাদ। তো গাইজ বৰ্তমান এতিয়া আমাৰ ৱেলকাম ছং প্ৰগ্ৰামৰ যিটো ৱেলকাম ছং DC আহিছে সেইটো হৈ আছে। দেশৰ সম্পদ হোৱা আৰু তোমালোকে নিজে সুখী হৈ থাকা। বি হেপী। কিবা এটা নাপালাও বুলি এৰি নিদিবা, ধৰি থাকিবা। লাহে লাহে কিবা এটা নহয় কিবা এটা পাবা। মই এইখিনি আশা ৰাখিছো। অল দ্য বেষ্ট। থেংক ইউ। Thank you, sir. Hey, no lo ve. Hey, kami ni hat lore asa. বৰ্তমান যিটো নৃত্য হৈ আছে এইটো আমাৰ বিদ্যালয়ৰ যিগৰাকী আমাৰ ছাত্ৰ ছাত্ৰী সিহঁতে মানে কৰি আছে, এইটো কেৰলীয়া নৃত্য। Zoom কৰিম অলপ দেৰিকে। আৰু বৰ্তমান যিটো নৃত্য চলি আছে এই নৃত্যটো হৈছে আমাৰ বড়োসকলৰ বাগৰুম্বা নৃত্য। বৰ্তমান আমাৰ ক্লাছ 10ৰ যিবিলাক ছাত্ৰী সিহঁতে কৰি আছে মানে। আৰু ইয়াৰ আগত হৈ যোৱাটোতো আপোনালোকে গমেই পায়, অসমৰ মান অসমৰ সন্মান বিহু নৃত্য, সেইটো চাই কেনেকুৱা পালে আপোনালোকে সেইটো কমেণ্ট কৰি জনাব। আৰু বৰ্তমান ষ্টাৰ্ট হৈছে NCC কেডেটছৰ ডান্সৰ মানে তেওঁলোকৰ এতিয়া সময় আহি পৰিছে। বৰ্তমান তেওঁলোকে পাৰফৰ্মেঞ্চ দি আছে আৰু এতিয়াৰ পৰা যিখিনি আপোনালোকে পিছত নৃত্য দেখা পাব গোটেইখিনি তেওঁলোকে পাৰফৰ্মেঞ্চ দিয়া নৃত্য।
আৰু এইখন এখন ধুনীয়া মানে নাটক হয় আমি ক'ব গ'লে আৰু এই নাটকখনৰ দৃশ্যাংশ মই এই ভিডিঅ'টোত সম্পূৰ্ণ দেখুৱাব নোৱাৰিম কিয়নো বহুত দীঘল হৈ যাব ভিডিঅ'টোতো আপোনালোকে যদি ভিডিঅ'টো চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ইয়াৰ পিছৰ ভিডিঅ'টোত মই গোটেই নাটকৰ যিটো ক্লিপ আপোনালোকক ভালদৰে দেখুৱাই দিম আৰু বহুতো ধুনীয়া ধুনীয়া ভিডিঅ'বিলাকৰ ক্লিপছ মোৰ হাতত আছে এই প্ৰগ্ৰামৰ তো আপোনালোকে যদি এক্সট্ৰাকৈ চাব বিচাৰে তেনেহ'লে প্লিজ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাওক মই নেক্সট ভিডিঅ'ত এইবিলাক আপোনালোকক দেখুৱাই দিম তো আজিলৈ এৰিলোঁ তেতিয়ালৈকে বাই বাই